তুমি সা থাকিলে দেহামুৰ মৰহি যা সেই আৰু আমি পাহাৰ পগাই আহি আছো ওপৰতো আমাৰ অসমৰ ৰাস্তা মই এজন সৰু ইউটিউবাৰ আপোনালোকৰ অসমৰ চাহ নেদেখালে নহ'ব আপোনালোকক সো ফাইনেলি আমি আহি পাই নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে জেডি ব্লগছ আৰু আজি আমি গৈ আছোঁ এটা খুব ধুনীয়া ৱাটাৰফলছত তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি ঘৰৰ পৰা বহুত দূৰ আহিলোঁ আহি পেলাই অলপ ৰৈছোঁ কাৰণ যিহেতু আমাৰ অসমৰ ৰাস্তা অলপ ভাল হৈছে যদিও বহুত বেয়া আছে চ' ৰৈ যাব লাগিব আৰু 20 কিলোমিটাৰমান যোৱাৰ পাছত আমি আমাৰ মঞ্জিল পাম আৰু আহক কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই এজন সৰু ইউটিউবাৰ আপোনালোকক বেছি ভিডিঅ' দিব পৰা নাই যদিও যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ আৰু আজি আপোনালোকক দেখাব ওলাইছোঁ আমি যোনখন বসন্তী লৈ আমি আপোনালোকক জেগাবোৰ দেখাবলৈ চেষ্টা কৰোঁ বসন্তীখন হ'ল আমাৰ এইখনে আৰু বসন্তীখনৰ নাম ৰাখিছোঁ 2.1 যিহেতু আমি মানুহ আহোঁ দুজন আৰু গাড়ীখন এখন তো সেইটো কাৰণে গাড়ীখনৰ নাম ৰাখিছোঁ 2.1 আৰু আপোনালোকে ছাপোৰ্ট কৰক সহায় কৰক আৰু যাতে আগলৈ যাব পাৰোঁ যিহেতু মানুহ সৰুৰ পৰাই ডাঙৰ হয় চ' চেষ্টাৰ অসাধ্য একো নাই ছাপোৰ্ট কৰক ঘৰৰ পৰা বহুত দূৰ আহিলোঁ আহি ৰাস্তাৰ কাষে খালি চাহ আৰু চাহ গোটেই ৰাস্তাৰ কাষতেই চাহ আৰু আমি চাহ বাগিচাৰ মেইন গেটৰ দি সোমাব বিচাৰিছিলোঁ আৰু আমাক মেইন গেটৰ দি সোমাবলৈ বাধা দিলে কৰোণা মহামাৰীৰ বাবে চ' আমি ৰাস্তাৰ কাষে আহি এটা ৰাস্তা পাই গ'লোঁ আৰু ৰাস্তাটো দিয়ে মনে সোমাই দিলোঁ আৰু সোমাই আপোনালোকক এতিয়া আমি চাহ খেতি দেখাই আছোঁ যিহেতু অসমৰ চাহ নেদেখালে নহ'ব আপোনালোকক ত' সেইটো কাৰণে এয়া চাহ খেতি চাওক আৰু আগলৈ বহুত কিবাকিবি আছে আপোনালোকক দেখাম তো ভিডিঅ'টো চাই থাকক এনজয় কৰক ফাইনেলি আহি আমি আমাৰ মঞ্জিল পাওঁ গৈছোঁ আৰু আহক আপোনালোকক আমি য'লৈ আহিছোঁ দেখাম আৰু চাই থাকক শিৱকুণ্ড ৱাটাৰফলছ পাই গ'লোহি আৰু আমি পাহাৰ পগাই আহি আছোঁ ওপৰলৈ তো ব'লক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চ' ফাইনেলি আমি আহি পাই গ'লোঁ শিৱকুণ্ডৰ ৱাটাৰফলছ আৰু আপোনালোকে চাই থাকক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অ' মাই গড তাত দৌৰিবলৈ ৰিক্স আছে যদিও মই দৌৰি আছোঁ আৰু আপোনালোকে চেষ্টা নকৰিব চাওক আপোনালোকে ধোৱা হৈ গ'ল পূৰা আৰু এতিয়া আমি যাব ওলালোঁ ঘৰত আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তো আজিলৈ বাই